বোৱাৰী কেতিয়াকেনো আহিব আৰু স্কুলৰ পৰা এইবোৰ সঁচাকৈ দেই চাকৰি কৰা বোৱাৰী হ'লে বৰ দিগদাৰ আৰু ঘৰে চম্ভালিবনে চাকৰিয়ে কৰিব ইফালে চাকৰি নকৰিলেও নহয় পথাৰত গোটেইখন ধান পকি আছে দাৱনীয়ে পোৱা নাই আমি ঘৰৰ দুজনীয়ে যাম বুলি ভাবিছোঁ তাইলৈ ৰখি আছোঁ অথনিৰ পৰা নাই পোৱাহিয়ে নাই এবেলা তাইলৈ ৰখোতেই গ'ল অলপ পাছত স্কুলৰ পৰা পাবহি বাৰু ক'বলৈকে ভয় লাগে নহয় আকৌ যিটোহে কেঙেৰা মাৰিব ক'বলৈ বেয়াও লাগে বাৰু গোটেই দিনটো স্কুলত এই ল'ৰা ছোৱালী পৰা তেটো ফালে ফালে চিঞৰি পঢ়াই আহে আকৌ এই পথাৰলৈ যাবলৈ ক'বলৈ বেয়াও লাগে আকৌ এইফালে নগ'লেও নহয় নহয় আকৌ দুজনীমান বিচাৰি চাব লাগিব পাই দাৱনী বিচাৰি নোপোৱালৈকে আমি দুজনীয়ে যাম নাই দেখা দেখিয়ে নাই 1টা বাজিলে আৰু আকৌ মৰণা মাৰিবলৈ আছেই এইবোৰ বৰ দিগদাৰ দেই মানুহক খেতি কৰা মুখেদি ধুন ওলাই যায়গৈ তাতকৈ চাউল কিনি খুৱাই ভাল আকৌ ঘৰৰ ভাতকেইটা বুলিও খাবলৈ মন যায় নহয় বুলিও খাবলৈ মন যায় এই উপায় নাই আৰু আমাৰ গাঁৱলীয়া মানুহখিনি এইবোৰে আৰু টাউনীয়াবোৰে ভাল আৰু একো কষ্ট নাই চাউল কিনি খাবহে লাগে আমাৰ খেতি কৰ মৰণা মাৰ সেইবোৰ কৰি থাকোঁতে যায় মা কি হ'ল মা ইমান খঙত আছে যে পথাৰৰ ধানখিনি কাটোঁগৈ বুলি ভাবিছোঁ দাৱনীয়ে পোৱা নাই নহয় সেই দুইজনীয়ে নহয় যাওঁচোন বৈ ধানখিনি কাটি থৈ আহোঁগৈ এডৰামান হ'ব আইও মা মই হ'লে একদম নোৱাৰোঁ দেই ইমান ভাগৰ লাগি আহিছে স্কুলৰ পৰা অহা মই সেইবোৰ যাব নোৱাৰোঁ দেই কি হ'ল আকৌ ইমান পটকনে মাথাটো বিষালেই নে আইও নিবিষাবনো কেলে অটকাল ল'ৰা ছোৱালীক এই স্কুলত পঢ়াই মেলি আহিছোঁ নালাগিবনো কেলে আপুনি এই মোৰ ভাগৰ বদলি এদিন গৈ চাবচোন আপুনি গম পাব নপঢ়াওঁ বুলি এদিনতে দৌৰ মাৰিব ক'ত পাম বাৰু দুজনীমান দাৱনী মইনো এনেকৈ জানোনো এইবোৰ হ'লে খেতি চেতি বিকি দিব দেই একো যদি মেনেজ কৰিব নোৱাৰে মানুহ চানুহ সময়ো নাই তই ক'লে হ'ব নি ইমান বছৰে খেতি কৰিয়ে চলি আছোঁ ঘৰ চলাইছোঁ ল'ৰা পঢ়ুৱালোঁ তই এতিয়া পটকনে বিকি দে বুলি ক'লে বিকি দিম নেকি আমি খেতিয়ক মানুহ খেতি কৰিয়ে চলিম তই নহাৰ আগতেও তেনেকৈয়ে চলি আছিলোঁ তই আহিছ কাৰণেহে যেনিবা তোক লগ ধৰিছোঁ হ'ব দে তই নালাগে যা শুই থাকগে ময়ে যাম আৰু আপোনালোকে আকৌ তাক কামি কৰি আছে সেইটো কাৰণেহে খেতি বিকিবলৈ কৈছোঁ এইবোৰে আৰু সংসাৰ চাকৰি কৰা বোৱাৰী বুলি ক'বলৈহে ভাল আমাৰ মাজনী আকৌ কম নহয় জানিছেই মই স্কুলৰ পৰা ইমান ভাগৰে জুগৰে আহিছোঁ ল'ৰা ছোৱালীৰ পৰা কেটু ফালি ফালি চিঞৰি একদম পঢ়াই মাত ভাঙি যায়গৈ ভাগৰে জুগৰে আহোঁ ইফালে ইমান দূৰ স্কুল তথাপিও কিবা সেই নুবুজে আকৌ পথাৰলৈ লগ ধৰিছে কেনেকুৱা যে মানুহ নহয় আগতে চাকৰি বাকৰি নাছিলে পথাৰলৈ গৈছিলোঁ বেলেগ কথা তেতিয়া আকৌ ভাগৰো নালাগে এতিয়া ইমান দূৰৰ পৰা আহোঁ এফালৰ পৰা ভাগৰে জুগৰে আকৌ পথাৰলৈ কেনেকৈ যাওঁনো ক'লে মানে আকৌ বেয়া পাব উচাত মাৰি গ'লগৈ ফবলা পথাৰলৈ ক'লেও যাওক এইবোৰ মোৰ আজিকালি ভালো নালাগে কাক কিমান ভাল লগাই থাকিমনো ৰাতিপুৱা সোনকালে উঠি ভাতখিনি বনাবলৈ আছেই চবকে ভাগে ভাগে খুৱাই পিনে মই কি আকৌ পথাৰলৈ যাম নেকি কোন যায় কৈ থাকিব দেই মই হ'লে নাযাওঁ ইমান যদি নিজে খেতি কৰা ধানৰ ভাত খাবলৈ মন গৈছে নিজে গৈ থাকিব মই সেই কিনিয়ে খাম লাগিলে মোক নিদিওঁ বুলি ক'লেও নাযাওঁ তেতিয়াহ'লে পথাৰলৈ আপুনিও আচৰিত মানুহ হা দেই দেখা নাই নি বাৰু আপুনি মই স্কুলৰ পৰা ইমান ভাগৰে জোগৰে পাইছোঁহি নাযাওঁ বুলি কৈছোঁচোন আকৌনো কি সুধিবলৈ আহি আছেনো হ'ব তেতিয়াহ'লে অহা বছৰকে তহঁতৰ নিজৰ খেতি কৰিবি আমি আমাৰ খেতি কৰিম মই হ'লে ভাগ কৰি দিম হ'লে দেই খেতি কৰিবলৈ যদি নাযাওঁ কৈ থ'লোঁ মই এতিয়া পিছত আকৌ নকবি আকৌ মোক হেৰৌ ঘৰতনো বোৱাৰী আছে কেইজনী মইহে আছোঁ অকল আপুনি মোৰ আৰু আপোনাৰ মাজতে আপুনি ভাগ কৰিছে যে খেতি কৰিবলৈ নগ'লে মানে ভাগ কৰিমেই যি কৰে কৰি থাকক সেইবোৰ আপুনি জানে আৰু পাছত নকবি এতিয়াই কৈ থ'লোঁ খোৱা টাইমত মাৰৰ ঘৰৰ মানুহ মাতিবলৈ তত নাইকিয়া কৰি নাথাকিবি তই খেতিলৈ নগ'লে যেতিয়া মই তহঁতৰ ঘৰৰ মানুহক মাতি মাতি খুৱাই থাকিবলৈও নাই কি যে মানুহ খাওঁ দেই সঁচাকৈ মই আকৌ খেতিলৈ নগ'লোঁ বুলি মোৰ মাৰ ঘৰ মানুহক নখাবলৈ নামাতে মই মানে গ'লে মানে ভাল আৰু নগ'লে মানে বেয়া এতিয়াহে ওলাইছে আচল চৰিত্ৰবোৰ আজি মানুহটো আহকচোন চব লগাম এটাকে বুঢ়ীজনী কথা আমাৰ আকৌ এইটো যিহে অকৰা ভাবে আৰু আমাৰ মা খাওঁ একদম দুৱা তুলসী পাত ইপিনে মইহে জানো কেনেকুৱা কিখন কৰি থাকে ঘৰত পুতেকৰ আগত যেনেকুৱাহে কৰি থাকিব একো নাজানে আৰু একদম কি কৰে ময়ো চাই আছোঁ নহয় আজি বৰ ভাগৰ লাগি আহিছে দেই বোলা ভাত কেইটামান দিবা এইখন ঘৰত মই চাকৰ কৰিবলৈহে আছোঁ মাৰে পুতেৰে দুইটা মিলি মোৰ মাথাটো গৰম কৰিলা কি হ'ল আকৌ অইনদিনাচোন সদায় ভাতকেইটা তুমিয়ে দিয়া ব'লা আকৌ সেইটো কাৰণেহে কৈছোঁ অইনদিনাখন যেনিবা দিলোৱে আজি কি তুমি নিজে বাৰী খাব নোৱাৰা নেকি ইমান ভাগৰে জোগৰে আহোঁ আকৌ মায়ে আকৌ এই পথাৰলৈ লগ ধৰিছে কৈ দিবা মাৰক যদি এনেকৈ সদায় কৈ থাকিবলৈ হয় মই কিন্তু ভাড়া ঘৰ ল'মগৈ আকৌ তুমি যোৱা নোযোৱা সেইটো তোমাৰ কথা মাৰৰ লগত থাকা নে মোৰ লগত থাকা ঘৰত এজনীয়ে বোৱাৰী কি হয় আকৌ ভাড়া ঘৰ লোৱাগে গাঁৱৰ মানুহে কি ক'ব এজনী বোৱাৰী হ'ল কি হ'ল এজনী বোৱাৰীকে আকৌ মৰম দিব জানে নাই আকৌ মাৰে মৰম দিলেহে মৰম পাব মৰম দিবই নাজানে মাটি হেনো বোলে দুভাগ কৰিব হেনো বোলে আমাকো হেনো বোলে দিব এভাগ কৰি থাকিবা চাহপাত খেতি তুমি খেতি কৰি থাকিবা মই হ'লে এইবোৰ খেতি চেতি কৰি থাকিবলৈ নাই আকৌ দেই এজনী মুখখন ইমান চোকা নে ৰ'বাচোন মায়ে খঙতে কৈছে আৰু মায়ে ঠিকেই কৈছিলে ভাল ধনী ঘৰ ল'ৰা এটা চাই পিনে বিয়া হ'বলৈ কিন্তু মই পাগল যে তোমাৰ নিচিনালৈ বিয়া হৈ আহিলোঁ একো এষাৰ মাৰক ক'বই নোৱাৰা মোৰ লগতচোন সমানে কাজিয়া লগা মাৰ লগতো তেনেকৈ লাগি থাকেচোন
হ'বচোন ৰ'বা, কম নহয় কিবা এটা হ'ব। মায়ে খঙতে কৈছে আৰু সেইবুলি ইমান ক'ব লাগেনে? ৰ'বাচোন মুখখন মনে মনে থাকা অলপমান। নহয়, মোৰ একদম খংটো উঠি আছে। মাক ক'বলৈ নাপালো যে সেইকাৰণে তোমাকে যাম। মই হ'লে গধূলিকে ওলাই যাম আকৌ দেই, খাবলৈ কিবা এটা। মই ঘৰত ভাত বনাই দিবলৈ নাই নহয়। মই যাম বুলি কৈছোঁ জানেই, যোৱা নোযোৱা তুমি পাছৰ কথা। যোৱা যদি ওলাবা, নোযোৱা যদি নাই। এই চব ৰ মই মাক কওঁগে। সদায় সদায় ইজনীয়ে সিজনী কথা কবি, সিজনীয়ে সিজনী কথা কবি, মই মাজতে মতাটো সোমাই মৰ। সিজনী কথা কবি মানে? মায়ে কি মোৰ কথা কৈ থাকে নেকি তোমাক? তুমি আজি মানে সেই কাজিয়া লগতে সঁচা কথাটো কৈ পাইছা। এনেকে হ'লে মোৰ লগত নহ'ব আকৌ। মইহে ইমান দিন খুৱাই আছোঁ আকৌ মাৰক। বেলেগ এজনী বোৱাৰী হোৱাহেঁতেন কাহানি বাই উলিয়াই দিলেহেঁতেন এইখন ঘৰৰ পৰা। মই এতিয়া তেনেকুৱা কৰিবলৈ নাযাওঁ বুলিহে। বুঢ়ী দেখিবলৈহে এতিয়াই উঠাই গ'ল নহয় কথা পুতেকৰ মুখৰ পৰা। মানুহবোৰ গোটেই পিকনিকলৈ গৈছে। মোকো লগ ধৰিছে, যাম বুলি ভাবিছোঁ। নাজানো আৰু কি হয়, পইচা পাতি যোগাৰ কৰিব লাগিব। ধান 2 বস্তামান বিকিলে পইচা 2 টকামান পাম। সেয়াই কিবা এটা কৰিব লাগিব। চব যাব, মইহে থাকি যাম নহ'লে বা। ইয়াকো খুজিব নোৱাৰোঁ, কাম বন হোৱা নাই এইকেইদিন। ইয়াক খুজিবলৈ বেয়াও লাগে নহয় আকৌ। চাই লওঁ গাঁৱৰ কোন কোন যাব। ভদেশ্বৰী গ'লে মানে মহলে যাবলৈ নাই দেই। ইমান দন্দুৰি গ'লে মানে আকৌ তাতে কাজিয়াহে হ'বগৈ পাৰিলে। অ' মা, তয়ো যে মানুহ হাও দেই, তোমাৰ এই লগত কি কাজিয়া লাগি আছ বাৰু? কি কাজিয়া লাগিলোঁ? আইও, গোটেইটো একেবাৰে উৰি আহিছে। ঘৈণীয়ে মানে লগালি? সেইটো কথা নহয় মা, তাই ঘৰৰ কামেই কৰি মানে পথাৰলৈকে যাব। আগতে চাকৰি নাপাওঁতে বেলেগ আছিলে, পথাৰলৈ গৈছে। এতিয়া তাই চাকৰিয়ে কৰিবনে তাই এই ঘৰৰ কামেই কৰিব নে পথাৰলৈ যাব? তাই যদি ঘৰৰ কাম আৰু পথাৰলৈ যাবলৈ হয়, চাকৰিটো এৰি দিয়ক। সেইটোতো সদৰ কথা পাই। মই হ'লে সেইবোৰ গম নাপাওঁ। চাকৰি এৰ, কি এৰ, আল এৰ, বাল এৰ, কি কৰ কৰি থাক। মোৰ সেইবোৰ ক'ব লগা একো নাই। মানুহ এটা পাবলৈ নাই পথাৰৰ ধান দোৱা, ধান পকি সৰি গৈছেগৈ বোলে। সেই মাকজনীকে বোলে অকণমান সহায় কৰি দিওঁচোন। নাই, স্কুলৰ পৰা আহি ভাত দম খাই শুই থাকিব। তেনেকুৱা এটা নকৈ পাৰিনে? ঘৈণীয়েৰ কষ্টখিনি হ'লে কষ্ট দেখ, মাকৰ হ'লে কষ্টখিনি কষ্ট নেদেখ। সৰু পৰা ডাঙৰ কৰিছোঁ, এনেকুৱা কথা ক'বলৈ নাহিবি। তহঁতি মানে কোনো এজনী কম নহয়, এজনী বোলে সতি দিওঁচোন, সেয়াও নাই। যি কৰ কৰি থাক দে, মোক আৰু এইবোৰ মাজত নোসোমাবি। মই হ'লে এৰিছোঁ আৰু এইবোৰ কথা। তাই আজিহে যেনিবা স্কুলৰ পৰা আহিছে। দেওবাৰ দিনটোতো তাই ছুটি পায়। দেওবাৰ দিনটোতো মোৰ লগত গৈ দিব পাৰে। সেইদিনাখনো নাযায়। গোটেই দিনটো মোবাইল টিপি বাহিৰত বহি ৰ'দ লৈ থাকোঁতেই যায়। গাঁৱৰ মানুহেও কৈছেগৈ আৰু বোৱাৰী বোলে অফিচাৰহে এজনী মানা বোলে, একোডাল নকয়েও বোলে। গাঁৱৰ মানুহে খোৱা নাই, গাঁৱৰ মানুহৰ কথা কৈ নাথাকিবি। গাঁৱৰ মানুহে সেইকাৰণে কৈছে, অত ভৰ খেতিৰ দিনত স্কুললৈ গৈছে বাৰু, স্কুললৈ যোৱা কেইদিন গৈছে। দেওবাৰ দিনটোতো এনেই থাকে তাই, যাব পাৰে নাই? গোটেই সংসাৰৰ কামখিনি কৰোঁ, পথাৰৰ কামখিনি কৰোঁ। দুদিনমানৰ পিছত নোৱাৰিমগৈ নহয় আৰু। পাৰ কৰিবি কি কৰ, ঘৈণীয়ে খুৱাব। অহা বছৰ পৰা আৰু খেতিটো ভাগ কৰিম আৰু দেই। তহঁতি নিজে যোনখিনি পাৰ কৰিবি, আমি আমাৰ ভাগটো কৰি ল'ম বাপেৰে মোৰে। তহঁতি যি কৰ কৰি থাকিবি, মোক কথা নাই আহিব। হয় নেকি? তেতিয়াহ'লে আপোনালোকক আমি চাবলৈ নাই। যোনে চাই, যোনে নিয়ে নি থাকিব। তাত আমাৰ একো আপত্তি নাই। আপোনালোকক আমি চাবলৈ নাই। তেনেকুৱা যদি কথা কৈছেই আপুনি। তই কি এইষাৰো পাহৰি গ'লি নেকি, মই যে তোৰ শাহুৱেৰে হয় বুলি? ৰাম, তহঁতি মনে মনে থাকচোন। বাহিৰৰ মানুহে একদম ৰৈ চাইছে আৰু। শুনক, শুনিবলৈ দে। নিজৰ স্বভাৱ দেখুৱাইছে আকৌ। আপুনিও স্বভাৱ দেখুৱাইছে। আপুনিওতো কৈছে আমাক আমাৰ ভাগটো দি দিব, আপোনালোকে নিজে খেতি কৰিব। সেইবোৰ তেতিয়াহ'লে কি? সেইবোৰ ক'বলৈ গ'লে ঢেৰ আছে। আপুনি অহা বছৰ কৰিব নালাগে, এই বছৰে কৰি দিয়ক। আৰু মই আপোনাৰ মাটিৰ ভাগ অকণমানো নলওঁ। মই এতিয়াই এখন ঘৰ পৰা ওলাই যাম। একো এটা কাম বন নকৰক, লোকৰ বোৱাৰীয়ে পথাৰলৈ শাহুৱেকহঁতক চাহ দিয়েগৈ, ভাত দিয়েগৈ, পানী দিয়েগৈ। তই বহি বহি খাবহে জানিছ। মাৰৰ ঘৰততো একো এটা কাম বন শিকি নাহিলে, অকল পঢ়িব জানিলে মানুহ নহয় নহয়। আপোনাৰনো পুতেৰেনো কি কৰেনো? পুতেৰেতো একোৱে নকৰে। তাৰ তুলনাততো মই চাকৰি এটা নিজে দস্তমত কৰি খাই আছোঁ। নাহো বুলিহে ভাবিছিলোঁ, ঘৰৰ পৰাও নিদিছিলেই। মইহে আহিলোঁ, আৰু আহি মই এইবোৰ ভুলহে কৰিলোঁ। হ'ব, তহঁতি কাজিয়া সামৰিবিনে এতিয়া? কাজিয়া সামৰিবলৈ নহয়, কাজিয়া আৰম্ভ কৰি লৈছেহে মায়ে। মই এক্সট্ৰাকৈ ৰুম বিচাৰিম। তুমি যদি যোৱা মোৰ লগত ওলোৱা, নোলোৱা যদি নাই, মই অকলে যাম। সদায় অকল মাটি বাৰী ভাগ কৰিম, মাটি বাৰী ভাগ কৰিম। আছেনো কিমান কণনো মাটিকণকে ভাগ কৰিম কৈ থাকে। ইমান যদি কৰিব নোৱাৰে খেতি, নকৰিলেও হয়। সেই মা, তয়ো আৰু দেই, এজনী বোৱাৰীৰ লগতে মিলি খাব পৰা নাই, আচৰিত আৰু। অলপমান বেছিকৈ ক'লো নিব? নাই, বেছি কোৱা নাই, ঠিকেই কৈ আছোঁ মই মোৰ নিজৰ ৰাইটত আছোঁ। আমাৰচোন মহাৰাণী উঠাই নাই, কালি ৰাতিও ভাত নাখালে। ইপিনে কালিয়েচোন সেই ভাড়াঘৰ বিচাৰি যোৱা কথা আছিলে। ক'তানো এতিয়ালৈকেচোন উঠাও নাই, স্কুললৈও যোৱা নাই, ভাড়াঘৰো বিচাৰি যোৱা নাই। নেযায় চাগে। দম থাকিলেহে যাব পাৰিব। এনেই মুখৰ ফৰফৰণিখিনি বেছি, একো এডাল কৰি ফালিব নোৱাৰে। ঘৰ বিচাৰি যাওঁ বুলি ক'লে যাব পাৰি হ'বলা। আমাৰ ই আকৌ যাব নাই আকৌ, মোক এই যেনিবা ভুলতো নাযায়। তাই গ'লেও যাওক, অকলে থাকিম। খালেও খালোঁ, নেখালেও নাই। এইবোৰ বোৱাৰীৰ লগত থকা বৰ্জন জাল। মই যাবলৈ ওলাইছোঁ। কি হ'ল, নাযায় নি? যাব, কামলৈ গৈছে, বাহিৰে ৰুমত সোমাবগৈ। ভালকৈ থাকিব। আমি থকাৰ কাৰণে আপোনালোকৰ বহুত অশান্তি হৈ আছে নহয়। এতিয়া ভালকৈ এসাঁজ খাব পাৰিব। যাওঁ, গাড়ী আহিছে। বৰ অহংকাৰী ছোৱালী দেই এজনী। দুটামান কথা শাহুৱেক বুলি ক'লোৱে যেনিবা, ইমাননো বেয়া পাব লাগেনে?
নাজানো আৰু কাৰ মনত কি চলি থাকে। আপোনালোকে কিন্তু এনেকুৱা বোৱাৰী নানিব আকৌ দেই। দেখিলে নহয় আৰু চাকৰি কৰা বোৱাৰী কেনেকুৱা। আৰু যদি আমাৰ ভিডিঅ'টো চাই যদি আজি ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ভিডিঅ'টি ফেচবুকত চাই আছে তেতিয়াহ'লে পেজখন ফ'ল' কৰি লাইক কৰি কমেণ্ট এটা কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।